ৰাতিয়ে হ'লচোন এতিয়া। আজি ৰাতিটো নহ'লে এই গছজোপাতে কৰাই দিওঁ। এইজোপা ভাল নহ'ব, ডালটো বৰ গোটা, কেনেবাকে ৰাতি বাগৰ সলাবলৈ হ'লে টপককৈ সৰি পৰিবি মাটিত। অলপ আগলৈ যাওঁ বৈ, ডাঙৰ ডাল থকা গছ পাওঁৱেই নেকি আকৌ। বলক বলক। মোৰ যে জেপত ইমান গাল বস্তু সোমাই আছে নহয়, পেনডাল একদম খহি গৈছেগৈ। জিলিক জিলাক কৰি থকা মইনটো কুনিয়া আছতে দি দিওঁ। হয় দা, আহক আকৌ, কি কৰি আছে এইখিনি ৰৈ ৰৈ? চাওঁ তই এইখিলাচোন। কি হ'ল? এই মণিটো তোৰ জেপতে ভৰাই থচোন, মোৰ জেপটো গধুৰ হৈ গৈছেগৈ, পেনডাল বাৰে বাৰে খহি গৈছে। নাই মই নাৰাখোঁ দেই, কেনেবাকৈ আকৌ শ্বৰ্ট টৰ্ট মাৰিব। ধেত তেৰিকা, পৰহি পাচোন এইডাল মই জেপতে লৈ ফুৰিছোঁ, মোক জানো শ্বৰ্ট মাৰিছে? এতিয়া বৰ্তমান সোমোৱাই থৈচোন বাৰু, মোৰ নহ'লে জেপটো ফাটি যাব। বা আৰু দিয়ক, সোমোৱাই থৈ দিওঁ, শ্বৰ্ট টৰ্ট মাৰিলে আকৌ উলিয়াই পেলাই দিম দেই, মই এতিয়াই ক'লোঁ, একো নহয়। এতিয়া বলক, মই এইখিনি ডাঙৰ গছজোপা দেখিছোঁ, বৈ বৈ। তই দেখা গছজোপা কোনখিনিত আছেনো? এইখিনিতে আছে, সেইজোপা দেখা নাই নেকি? সোনকালে বৈ, ৰাতি হোৱা দেখা নাই নেকি? দৈত্যসোপা আকৌ ওলাবহি আহি পেলাই মুখৰ আগত। হে ৰাম, সঁচাকে ওলালেহি মুখৰ আগতে। মই তোক এনেই কৈ আছিলো নেকি? সেইকাৰণে কৈ আছিলো আকৌ সোনকালে বৈ। হয় দা, এই যাদুকৰী লাঠিডাল উলিয়াওক, সেইডালৰ কথা পাহৰিছিলোচোন মই। এই যাদুকৰী লাঠি, আমাক এই অসুৰটোৰ পৰা ৰক্ষা কৰ। বাপৰে বাপ, এডাল কিন্তু এলা পচা লাঠি নহয় দেই, বেয়া খাতনাক। ৰে হৰণ্যা, কেনেকে মাৰি দিলে দেখিলে না অসুৰটোক? এতিয়াও এই অসুৰবিলাকৰ কাৰণে চিন্তা নাই আৰু মোৰ। তাকেতো এতিয়া ভয় কৰি থাকিব নালাগে আৰু। এই যাদুকৰী লাঠি মোৰ পকেটত আকৌ সোমাই যা। দেখিলি কেনেকে সোমাই গলি? দেখিলো, বৰ অদ্ভুত বস্তু দেই। বৈ এতিয়া। হৰণ্যা, এইডাল যদি যাদুকৰী লাঠি হয়, আমিচোন উৰিও যাব পাৰো এইডালত। চাব লাগিব টেষ্টিংটো। আমি যিটো কামৰ কাৰণে ইন্তজাৰ কৰি আছিলো, সেই কামটো কৰাৰ টাইম আহি গ'ল। অৱশেষত মই মোৰ সাপিত জীৱনৰ পৰা মই মুক্তি পাম। একবাৰ মই আগৰ অৱস্থাত ঘূৰি আহি লওঁ, তাৰ পিছত এই গোটেই জংঘলখন মোৰ হ'ব, মোৰ। আৰু লাহে লাহে গোটেই পৃথিৱীত মই কাবজা কৰিম। এতিয়া তই ক, সেই মণিটো বিচাৰি পালি নাই? মালিক, মণিটো আমি বিচাৰি যাব নালাগে, নিজে আহিব। কেনেকে আহিব নিজে? মালিক, মই এনেকুৱা এখন জাল বনালো, যিখন জালত সেই মণি চোৰকেইটা সোমালেই অলৰেডি। আৰু সিহঁতি এই জংঘলতে আছে, মোক বিচাৰি ফুৰিছে। মই তোৰ পৰা এইটোৱে আশা কৰিছিলো। যা, তই তোৰ কাম কৰ এতিয়া। ঠিক আছে মালিক, মই কি কৰো চাই থাকক এতিয়া। আহিছো। পুনৰ ৰাজত্ব হ'ব জেকলৰ ইয়াত। এইবাৰ আগতকৈও বেছি শক্তি লৈ আহিছো মই, কোনেও মোক ৰখাব নোৱাৰে এইবাৰ। ভৰিকেইটা তামাম বিষাইছে হৰণ্যা। আপোনাক কৈছিলো নহয়, যাদুৰী লাঠিডালে বোলো আমাক উৰাব পাৰে নেকি? আপুনি আকৌ গুৰুত্ব নিদিলেচোন কথাটো। বেছিকে ইউজ কৰি থাকিলে আকৌ শক্তিখিনি নাইকিয়া হৈ যায় যদি লাঠিডালৰ পৰা। আৰু কিমান দূৰ যাবলগীয়া আছে ঠিকাই নাই, তাতে এখন মায়াবী জংঘল, বাটত কি সমস্যাৰ সন্মুখীন হ'ব লাগে ঠিকাই নাই। সেইটো হয় বাৰু। জোপা মায়াবী গছ। মই জানিছিলো তোমালোকে যে মোৰ এই কামটো কৰিব পাৰিবা। পিছে কোৱা, মোৰ শক্তিখিনি আনিলা নাই? মায়াবী গছ আনিলো। এই বটলটোতে তোমাৰ সকলো শক্তি সোমাই আছে। দিয়া, মোৰ ওচৰত ৰাখি দিয়া আহি বটলটো। বহুত ধন্যবাদ তোমালোকক। আমি আপোনাৰ কাম কৰি দিলো, এতিয়া আপুনি আমাৰ কামটো কৰি দিয়ক। শুনা, তোমালোক যাৰ কাৰণে এই জংঘলত আহিছা, সি এটা ডাঙৰ অসুৰ হয়। অসুৰ? আৰু তাৰ নাম হৈছে জেকল। আমাৰ এই গ্ৰহত তাৰ সমান শক্তিশালী কোনো নাই। সকলো এটালে থৰকে কঁপে। এই জংঘলত এটা ৰহস্যময় শক্তি আছে। সেই শক্তিখিনিৰ কথা এদিন জেকলে গম পাই গ'ল, আৰু সি এদিন সেই শক্তিখিনিৰ ওপৰত কাবজা কৰিবলৈ কৈছিলে। কিন্তু সি নাজানিছিলে যে সেই শক্তিখিনি ৰক্ষা কৰি আছে এজন ঋষিয়ে। সেই শক্তিখিনি ল'বৰ কাৰণে সেই ঋষিজনৰ লগত জেকলৰ যুদ্ধ হ'ল। অৱশেষত জেকল হাৰি গ'ল, আৰু তাতে তাক সেই ঋষিজনে শ্ৰাপ দিলে যে তাৰ হাত ভৰি ছিঙি সৰি পৰিব, আৰু সি এধাখনীয়া এটা জীৱ হৈ ৰ'ব, কেতিয়াও সি মুক্তি নাপাব। কিন্তু জেকল বুদ্ধিমান আছিলে। সি তাৰ শক্তিখিনি এটা মণিৰ ভিতৰত লুকুৱাই দিলে, আৰু এজনী বুঢ়ী ডাইনীক সেই মণিটো দি দিলে। বুঢ়ী ডাইনীয়ে 10 বছৰ ধৰি এই জংঘলত থকা মায়াবী বস্তুবিলাকক মাৰি সিহঁতৰ শক্তিবিলাক এই মণিটোত সুমুৱাই দি বহুত শক্তিশালী কৰি দিলে এই মণিটোক। আৰু সেই মণিটোৱেই হৈছে তোমালোকৰ ওচৰত থকা মণিটো। যদি জেকলে কেনেবাকে এই মণিটো পাই যায়, তেতিয়াহ'লে সি বহুত শক্তিশালী হৈ যাব, কোনেও হৰুৱাব নোৱাৰিব তাক। তেতিয়াহ'লে এই শক্তিখিনি আমি নষ্ট কৰি পেলাওঁ? নোৱাৰা কৰিব। যদি তুমি এই শক্তিখিনিক নষ্ট কৰিব চেষ্টা কৰা, সেই শক্তিখিনিয়ে তোমাকেই মাৰি পেলাব।
তেতিয়াহ'লে কি কৰিব লাগিব এতিয়া? এই মণিটোৰ বিষয়ে মই যিমানখিনি জানো সিমানখিনি মই তোমালোকক কৈ দিলোঁ। এই মণিটোক ধ্বংস কৰাৰ কথা মই নাজানো। মই তোমালোকক মাত্ৰ এটাই উপদেশ দিব পাৰিম। তোমালোকৰ ঘৰলৈ যোৱাকৈ যোৱা। কেনেবাকৈ যদি জেকলৰ সেই শিষ্যটোৱে তোমালোকক দেখি যায়, সি তোমালোকক সুদাই নেৰিব কিন্তু। সেয়ে মায়াবী গছ, আমি এইখিনিৰ পৰা ঘৰলৈ উভতি যাব নোৱাৰোঁ, কাৰণ মোৰ গাঁৱৰ মানুহবিলাকক মই বচাব লাগিব। তাৰ কাৰণে মই এই অসুৰটোৰ ওচৰলৈ যাব লাগিব, নহ'লেতো ইয়ালৈ অহা কোনো সাৰ্থকেই নাথাকিব মোৰ। সেইটো বাৰু হয়। ঠিক আছে, তোমালোকে মোক বহুত সহায় কৰিলা। এতিয়া মই তোমালোকক অকণমান সহায় কৰি দিছোঁ। মই মোৰ শক্তিৰে তোমালোকক জেকলৰ ওচৰলৈ লৈ যাম, কিন্তু তাৰ আগতে মই তোমাক এটা শক্তি দিব খুজিছোঁ। এইটো লোৱা। এটা কথা মনত ৰাখিবা, এই শক্তিটো তুমি মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰিবা। যেতিয়া তুমি বহুত বিপদত পৰিবা, তেতিয়াহে এই শক্তিক ব্যৱহাৰ কৰিবা। ঐ, কোন হয় তই? তাক এৰি দে, নহ'লে কিন্তু কথা বেয়া হৈ যাব। তোৰ ইমান সাহস, তই মোক দম দিবলৈ আহিছ হা? আৰু এই মায়াবী গছজোপাই চাগে তোক সকলো কথা কৈ দিলে আমাৰ বিষয়ে। ৰহ মায়াবী গছ, তোক মই সুদাই নেৰো। একবাৰ জেকলৰ শক্তি আহি লওক, তাৰ পিছত চাবি তোৰ কি কৰো। এন্দা মোক বচাওক, মই লৰচৰ কৰিব পৰা নাই। চাওঁ এতিয়া কেনেকে তই ইয়াক বচাও। শুনিয়া, হে ভগৱান, কণীয়াৰ লগত একো বেয়া নকৰিলে হ'ল যেনিবা ইয়াও দেই। হে মায়াবী গছ, মোক অতি সোনকালে জেকলৰ তালৈ লৈ যোৱা। ঠিক আছে। ভাত ই কোন হয়? মালিক, আপুনি ইমান দিনে কৰি থকা ইণ্টেজাৰ আজি খতম হ'ব। মণিটো ইয়াৰ ওচৰতে আছে। এতিয়াহ'লে দেৰি কেলে কৰি আছ? উলিয়া আৰু মোৰ ওচৰত ৰাখি দে। সি নিজে নিজে তাৰ কাম কৰিব। ঠিক আছে মালিক। ঐ, মণিটো উলিয়াই দে, নহ'লে তোৰ এইখিনিতে খেল খতম হৈ যাব। দাদা, মোৰ ওচৰত কোনো ধৰণৰ মণি নাই। তই এনেকে নামানো মানে। তোক মাৰি পেলোৱাৰ পিছতে তোৰ এই মণিটো লৈ ল'ম মই। মোকতো মাৰি পেলোৱাৰ পিছত চোন সিহঁতি মণিটো মোৰ জেপৰ পৰা উলিয়াই ল'বই পাৰিব। তাতকে মণিটো দি পেলাই মই প্ৰাণ ৰক্ষা কৰোঁ মোৰ। দাদা, ৰ'ব দিছোঁ, নামাৰিব মোক, ৰ'ব। দে তেতিয়াহ'লে, দেৰি কেলে কৰি আছ? এইটো মণি লওক। এইটোৱে মোৰ মণি। ঐ, কি চাই আছ? লৈ আহ সেই মণিটো। কুনিয়া, মণিটো দি দিবি সিহঁতক, নহ'লে ধ্বংস হৈ যাব চব। হৰেন্দ্ৰ, কোন হয় এইটো? মালিক, ইয়াৰ পাৰ্টনাৰ হয় এইটো। তুই তাৰে খেল খতম কৰ আৰু মণিটো মোৰ ওচৰলৈ লৈ আহ। ঠিক আছে মালিক। কুনিয়া, তই ঠিকে আছতো? হৰেন্দ্ৰ, কঁকালটো বেয়াকে দুখ পালো, ঠেকেচা খালো। চাওঁ, তই মোৰ পিছলৈ আহ। হৰেন্দ্ৰ, ই মোক বেয়াকে মাৰিলে, ইয়াক সুদাই নেৰিব। তোৰ লেখীয়া এটা সাধাৰণ মনুষ্যই মোক মাৰিব হা? যাদুই লাঠি, আহি যা। চাওঁ তই কেনেকে বাচ। এই সাধাৰণ যাদুই লাঠিডালে তই মোক মাৰিবি হা? চাওঁ, মাৰ কেনেকে মাৰ চাওঁ। এই যাদুই লাঠি, এই অসুৰটোক ধ্বংস কৰ। হৰেন্দ্ৰ, ইয়াৰ চোন একোৱেই হোৱা নাই। তাকেতো, এতিয়া কি কৰোঁ? আকৌ এবাৰ ট্ৰাই কৰি চাওকচোন। ঠিক আছে। এই যাদুই লাঠি, এই অসুৰটোক ধ্বংস কৰ। নাই ৰে, একো হোৱা নাই। বাছ, ল'ৰা ধেমালি আৰু বহুত হ'ল। এতিয়া মোৰ পাল। কনিয়া, তই ইয়াৰ পৰা যা, পলা। মই ইহঁতক মাৰিব নোৱাৰিম চাগে। নাই, মই আপোনাক ক'তো নাযাওঁ মই। শুনি মৰিলে ময়ো মৰিম। এই যে কলক মাৰিবলৈ আহ তই হা? এতিয়া মই কোনেও বচাব নোৱাৰে আজি তহঁতক। ঐ, সিহঁতক সোনকালে মাৰি সেই মণিটো মোৰ ওচৰলৈ লৈ আহ। ঠিক আছে মালিক। মই আপোনাৰ বাজিম যেন পাইছোঁ। হৰেন্দ্ৰ, সেই মায়াবী গছে দিয়া শক্তি ব্যৱহাৰ কৰক। মই পাহৰিছিলোঁৱে। সেই শক্তিখিনি মই এতিয়াই ব্যৱহাৰ কৰিম। যি শক্তি ব্যৱহাৰ কৰিবলৈ আছে কৰ। তোক কোনেও বচাব নোৱাৰে যি মোৰ হাতৰ পৰা। মই মোৰ সম্পূৰ্ণ শক্তি এই যাদুই লাঠিডালক দিছোঁ। এই মোৰ যাদুই লাঠি, মোৰ শক্তিখিনি গ্ৰহণ কৰ আৰু এই মণিটোৰ লগতে এই অসুৰ দুটাকো ধ্বংস কৰি পেলা। ভাত। ঐ, মণিটো ৰক্ষা কৰ। মণিটো যদি ধ্বংস হৈ যায়, তই মই দুইটাই ধ্বংস হৈ যাম। নাই, মই এনেকুৱা মনুষ্য হাতত হাৰিব নোৱাৰো। আকৌ এবাৰ মই হাৰি গলো। মালিক, মোক ক্ষমা কৰিব। মই আপোনাৰ কথা ৰাখিব নোৱাৰিলোঁ। ঐ কুনিয়া, এইবিলাক কি হৈছে? মুখৰ আগত চোন এইটো পৰ্টেলটো খোল খাই গ'ল। আমাক চোন ভিতৰলৈ টানি নিছে।
হৰেন্দা আমিচোন আমাৰ গাঁও পাই গ'লোহি ৰে কুনিয়া মানে কুনিয়া আমি জিকি গ'লো আমি হৰেন্দা এইবিলাক চব সেই মায়াবী গছৰ শক্তিখিনিৰ দ্বাৰা হ'ল কিন্তু মই এটা কথা বুজি নাপালোঁ আমি কেনেকৈ ঘপককৈ সেই পৰ্টেলটোৰ ভিতৰলৈ টান খাই গুচি গ'লোঁ বাৰু মোৰ হিচাপত এইবিলাক চব সেই মায়াবী শক্তিখিনিৰ কাৰণে হ'ল সেই মায়াবী শক্তিখিনিয়ে আমাক ইয়ালৈ লৈ আহিলে মোৰ তেনেকুৱা যেনেই লাগিছে কিন্তু এই পাথৰবিলাকক এতিয়া মানুহ বনাম কেনেকৈ শিলৰ পৰা মানুহবিলাকক মুক্তি দিয়া উপায় নাপালোৱেচোন উপায় মই লৈ আহিছোঁ কি উপায় কেলে মোৰ যাদুই লাঠিডাল সেইডাল মানে আপুনি লৈ আহিলে মই আকৌ তাত থাকি আহিলে বুলিহে মই যেনি যাওঁ সেই লাঠিডালো তেনিয়ে যাব এতিয়া তই পিছফালে আহ তাৰপিছত কামাল চা মোৰ সেই মোৰ যাদুই লাঠি এই পাথৰ বনি থকা মানুহবিলাকক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আন আপোনাৰ আইডিয়া কাম কৰি গ'ল হৰেন্দা মই কৈছিলোঁ নহয় দেখিলি হৰেন্দা আপোনাক বহুত বহুত ধন্যবাদ আপুনি নোহোৱা হ'লে আমাক কি যে হ'লহেঁতেন নহয় থেংক ইউ হৰেন্দা ৱেলকাম এতিয়া তোমালোক ঘৰলৈ যোৱাগে মই বাকী শিল হৈ থকা মানুহবিলাকক ভাল কৰি থৈ আহোঁ ঠিক আছে হৰেন্দা ব'ল কুনিয়া বাকী মানুহবিলাকক ভাল কৰোঁগে ব'লক